হেল্ল' এভৰিৱান, আন এটি ৰেচিপিৰ সৈতে মোৰ চেনেললৈ স্বাগতম। তেন্তে বলক ৰেচিপিটো আৰম্ভ কৰোঁ। প্ৰথমতে চিমনি ছুইচটো অন কৰি লওঁ আৰু এয়া কুকাৰত আলু, ৰাজমাহ আৰু মটৰখিনি সিজিবলৈ থ'ম। আৰু এতিয়া পনীৰখিনি আমি মিডিয়াম চাইজত এনেদৰে ধুনীয়াকৈ কাটি ল'ম। এয়া আটাইখিনি যোগাৰ ৰেডি হৈ আছে। তেন্তে বলক আমি আৰম্ভ কৰোঁ। প্ৰথমতে মই কেৰাহীখন গৰম হ'বলৈ দিছোঁ আৰু গৰম হোৱাৰ লগে লগে ইয়াতে প্ৰয়োজন অনুসাৰে মিঠাতেল দি লৈছোঁ আৰু এতিয়া তেলখিনি গৰম হ'বলৈ ৰাখি দিম। এতিয়া কাটি থোৱা পনীৰখিনি আমি সামান্য ভাজি ল'ম। পনীৰখিনি একেবাৰে ৰঙচুৱা কৰি নেপেলাওঁ। হেতাখনেৰে ইলুটি শিলুটি কৰি আমি এইখিনি অকণমান ভাজি ল'ম। পনীৰখিনি ভাজি হৈ গ'ল। এতিয়া এইখিনি নমাই থ'ম। আৰু আজিৰ ৰেচিপিটোৰ ইনগ্ৰিডিয়েণ্টছ হৈছে এইখিনি। এয়া পিঁয়াজখিনি কাটি থৈছোঁ এনেদৰে। আদা আৰু পিঁয়াজৰ পেষ্ট গোটেইখিনি দিওঁ। এয়া পনীৰ ভাজি লোৱাখিনি, গোটা মছলা, কেঁচা জলকীয়া, শুকান জলকীয়া, লগতে এটা ভোট জলকীয়া আৰু এইখিনি নহৰু পিচি থৈছোঁ, তেজপাত, কেপচিকাম আৰু এইখিনি বিলাহী। এয়া মই মিডিয়াম চাইজৰ দুটা আলু পনীৰখিনি নিচিনাকৈ কাটি লৈছোঁ। এইখিনি তেলতে আমি চেনি অকণমান দি ল'ম। তাৰপিছত পিঁয়াজখিনি দিম। তাৰপিছতে আমি দিম ইয়াত তেজপাতখিনি, শুকান জলকীয়া আৰু গোটা মছলাখিনি আমি এড কৰি দিছোঁ আৰু এইখিনি অকণমান সময় আমি ভাজি ল'ম ভালদৰে। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে আমি এইখিনি ভাজি ল'ম। পিঁয়াজখিনি এনেদৰে আমি অকণমান সময় ভাজি লোৱাৰ পিছত আমি ইয়াত এড কৰিম আদা, পিচি থোৱা আদা 2 চামুচ, আৰু অকণমান ভাজি ল'ম। তাৰপিছতে ইয়াত আমি নহৰুখিনিও দি লৈছোঁ আৰু আদা নহৰু গোন্ধটো নোযোৱালৈকে আমি এইখিনি ভালদৰে ভাজি ল'ম। তাৰপিছতে আমি ইয়াতে কাটি থোৱা বিলাহীখিনিও দি লৈছোঁ। বিলাহীখিনি দি লোৱাৰ পিছতো আমি এইখিনি ভালকৈ ভাজি ল'ম। সম্পূৰ্ণ 5 মিনিট আপোনালোকে মিডিয়াম ফ্লেমত ৰাখি এইখিনি ভাজি ল'ব পাৰে। ওপৰত তেল বিৰিঙি উঠালৈকে মই এইখিনি ভালদৰে ভাজি ল'ম। এয়া জিৰা গুড়ি, ধনিয়া গুড়ি, অকণমান নিমখ, হালধি অকণমান দি আমি এইখিনি ভালদৰে ভাজি ল'ম। ইয়াৰ পিছতে আমি অকণমান ইয়াত জলকীয়া গুড়ি এড কৰিছোঁ আৰু আকৌ হেতাৰে মিলাই লৈ ভালদৰে কিছু সময় ভাজি ল'ম। এইখিনি সময়তে মই কেঁচা জলকীয়া গুড়ি দি লৈছোঁ আৰু এইখিনি পুনৰ ভাজিবলৈ আৰম্ভ কৰিছোঁ। এতিয়া আমি পনীৰৰ চাইজত কাটি থোৱা আলুখিনি ইয়াত দি ল'ম আৰু লাহে লাহে হেতাৰে মিলাই আমি এইখিনি ভালদৰে ভাজি ল'ম। কিছু সময় এনেদৰে ভাজি লৈ আমি ইয়াত ঢাকোন লগাই দিম।
ধুনীয়াকৈ মছলাখিনি লাগি ধৰিছে। এনেদৰে আৰু কিছু সময় আমি এইখিনি হেতাৰে লৰাই থাকিম। মছলাখিনি ভালকৈ মিলাই লোৱা হৈ গ'ল। এতিয়া আমি ইয়াতে ঢাকোনখন লগাই দিম আৰু হাই ফ্লেমত থকা কেৰাহীখনত আমি এতিয়া একেবাৰে ল' ফ্লেম কৰি দিম। এইখিনি সিজাই লোৱা কাবুলী বুট আৰু ৰাজমাহখিনি ঢাকোন গুচাই আকৌ আমি হেতাৰে লৰাই দিম যাতে তলিত লাগি নধৰে। আলুখিনি সিজিছেনে চাই লৈ আমি ইয়াত কেপচিকামখিনিও এড কৰি দিম আৰু পুনৰ আমি মিডিয়াম ফ্লেমত অকণমান ভাজি ল'ম। আলুখিনি ভাজি লোৱা হৈ গ'ল। এতিয়া আমি ইয়াত কাবুলী বুটখিনি আৰু ৰাজমাহখিনি দি পুনৰ এইখিনি ভালদৰে ভাজি ল'ম। আমি যিহেতু এইখিনি সিজাই লৈছিলোঁ আগতে, গতিকে ভাজোঁতে বেছি সময় নালাগে। এইখিনি যিহেতু সিজি আছেই, তথাপিও আমি কিছু সময় এনেদৰে মছলাটো লাগি ধৰিবলৈ ভালদৰে মিলাই লৈ ভাজি থাকিম। দেখিছেনে ইমান ধুনীয়াকৈ এইখিনি মিল খাই গ'ল। গোটেইখিনিতে মছলাখিনি ধুনীয়াকৈ লাগি ধৰিছে। এতিয়া আমি ইয়াত পনীৰখিনি এড কৰি দিম। পনীৰখিনি এড কৰি লৈ আমি অকণমান হেতাৰখনেৰে ইফাল সিফাল কৰি দি ইয়াত অকণমানকৈ পানী ঢালি দিম। এতিয়া এইখিনি আমি ভালদৰে মিলাই ল'ম আৰু অকণমান বেছি পানী ইয়াত এড কৰিম। মন কৰিব ইয়াতে আমি গৰম পানীহে ব্যৱহাৰ কৰিম। পানীখিনি ঢালি আমি ইয়াত ভালদৰে এটা উতল খোৱালৈকে ৰখি থাকিম। পনীৰখিনি ধুনীয়াকৈ উতলি আহিবলৈ ধৰিছে। পনীৰ আমাৰ প্ৰায় ৰেডি হৈ গৈছে। খুব ধুনীয়াকৈ উতলি অহাৰ পিছত আমি এইখিনি নমাই থ'ম আৰু এয়া আমাৰ পনীৰৰ চব্জি ৰেডি। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। এনেকুৱা ধৰণৰ টেষ্টি আৰু ইজি ৰেচিপি